चिरां जिल्ला आयेनारि सिबिथाय बिफाना माहारियारि गेजेर गथ'सा सान फालिदों। चिरां जिल्ला आयेनारि सिबिथाय बिफाननि बानजायनायाव दिनै माहारियारि गेजेर गथ'सा सानखौ जिल्लानि बेंटल बिसिडिसिनि सावराय नब्लाङाव खुंफुङो। माहारियारि गथ'सा सानजों लोब्बा लाखिनानै आइजोनि हेंथायै इनाय अनागारि खालामनाय MGNरेगा मेलेमारि जेंना गोनां सुबुंफोरनि बिथांखि 2015 नि सायावबो सांग्रांथियारि हाबाफारि खुंनाय जायो। दिनैनि बे हाबाफारियाव जिल्ला आयेनारि सिबिथाय बिफाननि माखासे बिबानगिरि मावफारियाफोरजों लोगोसे ओनसोलनि गोबां सुबुंफोरा बाहागो लादोंमोन। दिनैनि बे हाबाफारियाव जिल्ला आयेनारि सिबिथाय बिफाननि माखासे बिबानगिरि मावफारियाफोरजों लोगोसे ओनसोलनि गोबां सुबुंफोरा बाहागो लादोंमोन। जिला आईन सेवा प्राधिकरण চিৰাঙৰ তৰফৰ পৰা আমি এখন আইনী সজাগতা সভা আমি অনুষ্ঠিত কৰিছোঁ। এই আইনী সজাগতা সভাত আমি কেইবাটাও বিষয়বস্তু সামৰি লৈছোঁ। আহিবলগীয়া আমাৰ 10 নৱেম্বৰত আমাৰ এখন ৰাষ্ট্ৰীয় লোক আদালত এখন অনুষ্ঠিত কৰা হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতত কি ধৰণৰ কেছ লোক আদালতত মানে মীমাংসা কৰিব পাৰি এই বিষয়ে আমি জনাইছোঁ যে এই লোক আদালতত মানুহ উপস্থিত হ'লে নিজৰ যিকোনো ধৰণৰ আইনী সমস্যাৰ কাৰণে যদি কিবা কেছ মামলা মোকদ্দমা কোৰ্টত চলি আছে তেওঁলোকে সেই কোৰ্টলৈকে যাব পাৰিব। আৰু লগতে জিলা আইন সেৱা প্ৰাধিকৰণ চিৰাং আমাৰ কাৰ্যালয়ৰ যি মূল বিষয়বস্তু যি আমি কাৰ্যক্ৰমণিকা আগবঢ়াই নিওঁ এই বিষয়ে আমি এটা সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। ডমেষ্টিক ভাইলেন্স এক্ট আৰু বিশেষকৈ গাৰ্ল চাইল্ডৰ যিখিনি মানে ইণ্টাৰনেশ্যনেল গাৰ্ল চাইল্ড ডেও আমি এই গোটেইখিনি বিষয়বস্তু আমি সামৰি লৈছোঁ। আৰু বিনামূলীয়া আইন সেৱা যি আমাৰ জিলা আইন সেৱা প্ৰাধিকৰণে আগবঢ়ায় বিনামূলীয়া আইন সেৱাৰ বিষয়ে গোটেই মানুহৰ বিষয়ে আমি অৱগত কৰিছোঁ। লগতে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ বিভিন্ন আঁচনি আছে। এই আঁচনিৰ বিষয়েও আমি তেওঁলোকক বুজাই দিছোঁ যে যিকোনো দুখীয়া হওক বা মাইকী মানুহ যোনে নেকি আইনী সহায় উকিলক পইচা দিব নোৱাৰে বা তেনেকুৱা ধৰণৰ বিনামূলীয়াকৈ আমি আইন সেৱা আমি আগবঢ়াওঁ সেইখিনি কথা আমি আজি তেওঁলোকৰ মাজত বুজাই দিছোঁ। আৰু লগতে MNৰেগা আঁচনিৰ বিষয়েও আছিলে আমাৰ এটা অনুষ্ঠান। এই বিষয়েও আমাৰ বিষয়বস্তুবোৰ তেওঁলোকক ভালকৈ বুজাই দিয়া হৈছে। হয়, MGNৰেগা আঁচনিখনৰ বিষয়েও আমাৰ লিগেল ছাৰ্ভিচৰ তৰফৰ পৰা মানুহখিনিক বুজাই দিয়াৰ কাৰণে এটা সজাগতা সভা আছিলে। হয়, যিখিনি আমাৰ আঁচনি আছে তেওঁলোকৰ MNৰেগা আঁচনি যি সুবিধা পায় মানুহখিনি সেইখিনি সেই সুবিধাখিনিৰ বিষয়ে জনোৱা হৈছে তেওঁলোকক। আৰু আমাৰ বিশেষকৈ আমাৰ চিৰাং জিলা আইন সেৱা প্ৰাধিকৰণৰ আমাৰ বিনামূলীয়া আইন সেৱাৰ বিষয়ে আমি মহিলাখিনিৰ মাজত বিশেষভাৱে আমি তেওঁলোকক বুজাই দিয়া হৈছে।